সকলোলৈ ৰঙীন উৎসৱৰ বহুত শুভেচ্ছা জনালোঁ। এই ৰঙীন উৎসৱৰ দ্বাৰাই আপোনালোকৰ জীৱনবোৰ ৰঙেৰে উপচি পৰক তাৰে কামনা কৰিলোঁ। পিছে আপোনালোক সকলোৱে হোলী খেলিলে নে নাই? মোৰ পিছে এইবাৰ হোলী খেলা নহ'লেই, মোৰ অকণমান গাটো ভাল নহয়, সেয়ে মই ওলাই যোৱা নাছিলোঁ। তথাপিও ওচৰৰ ভণ্টিকেইজনীয়ে আহি সানি দিলেহি, উপায় নাই আৰু হোলী বুলি চব মানি লৈছোঁ। আৰু এইফালে আমাৰ দাদা চেহেৰাটো দেখিছেনে বাৰু? সি ৰাইজ হোলী নেখেলিলে, বোকা হোলী খেলিলে। আৰু বোকা হোলী খেলি তাৰ নাচ দেখিছেনে বাৰু? আৰু এইফালে আমাৰ ভণ্টিহঁতেও ৰাস্তাত খেলি আহি ঘৰত আহি বোলে বোকা হোলী খেলে। এয়া দেখিছেনে বাৰু ইহঁতৰ ৰূপবোৰ কেনেকুৱা হৈ আছে? গম পাইছে আপোনালোকে দেখিলে কেনেকুৱা ধুনীয়া হোলী খেলিছে ইহঁতি। আৰু মই কৈছোঁৱে নহয় মই হোলী নাই খেলা বুলি, সেইটো কাৰণে মাজে আহি সিহঁতক ভিডিঅ'কে কৰি ৰাখিছোঁ আৰু। ৰাইজসকল এইফালে আকৌ দেখি আপোনালোকে নাহাঁহিব দেই, এইবোৰ পৰা ৰিভেঞ্জ লৈ আছে বোলে ইহঁতি। এইবাৰ আকৌ তেনেকৈ হোলী নালাগিলেই, যিহে বৰষুণ দি আছে। এই বৰষুণৰ চান্স লৈ বোকা হোলীয়ে হৈ গ'ল আৰু ৰাইজ। আপোনালোকে হোলী খেলিবলৈ ওলাই গৈছিলে নে বাৰু? এটা কমেণ্ট কৰি জনাব কিন্তু পাহৰি নাযাব। আৰু যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে দেন লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কাষতে থকা ন'টিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে মোৰ ভিডিঅ' দিলে পোনপ্ৰথমে আপোনালোকেই পাই যায়। আজিলৈ ভিডিঅ'টো ইমানেই, আশা কৰোঁ চাই ভাল পালে। যদিহে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব একদমেই নাপাহৰিব। আজিলৈ আহিলোঁ, বাই।